নমস্কাৰ সকলোকে মই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত আছে খুব মৰমৰ বৰমা দুগৰাকী। এয়া হৈছে আমাৰ বিদুৰ ভাই খুব জনপ্ৰিয় হৈ উঠা হেন্দৰী বৰমা। বৰমাৰ যিহেতু অভিনয়ৰ লগতে আৰু বহুতো প্ৰতিভা আছে, সেয়ে গতিকে আমি বৰমাৰ কাষলৈ যাম। পোনপ্ৰথমে আমি বৰমাৰ পৰা কিবা এটা শুনিব বিচাৰিম। আপুনি কি শুনাব আমাক? হৰিনামে শুনাব পাৰিম আৰু কিনো শুনাম আৰু মই হৰিনামেই ভাল পাওঁ আৰু কৃষ্ণ কৃষ্ণ নামে দুটি আখৰ লিখিবা যতনে কলিকালত গতি নাই হৰি নামৰ দিনে। ঐ ৰাম ৰাম কৃষ্ণ নামে দুটি আখৰ লিখিবা যতনে কলিকালৰ গতি নাই হৰি নামৰ দিনে। ঐ ৰাম কৃষ্ণ ৰূপে দৈৱ গীত ভোলা শংখ চক্ৰ গদা পদ্ম কৰ তোমাৰ। ঐ কৃষ্ণ নামে দুটি আখৰ লিখিবা যতনে কলিকালৰ গতি নাই হৰি নামৰ দিনে। ঐ ৰাম পিত বস্তে শুভেয়তি শ্যাম কলে বৰ কমল লোচন চাৰু অৰুণ ধৰ। ঐ কৃষ্ণ নামে দুটি আখৰ লিখিবা যতনে কলিকালৰ গতি নাই হৰি নামৰ দিনে। ৰাম জয়। খুব সুন্দৰ দিছে, খুব সুন্দৰ বৰমা, বহুত ভাল লাগিলে। আৰু আপোনাৰ বিষয়ে অকণমান কওক। মোৰ বিষয়ে কি ক'ম? মই সমাজত জড়িত হৈ থাকোঁ। হৰিনাম, বিহুনাম, বিয়ানাম গাই থাকোঁ। সমাজক ভাল পাওঁ। ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালীটোৱে ভাবোঁ। ৰাজবাটত যোৱা ল'ৰা ছোৱালীকো মই বোপাই আই বুলি মাতোঁ। মই দেওপানী কাৰ্বি আংলং জিলাত বৰ্তমান আছোঁ। দেওপানী গাঁৱত মই যেনে তেনে আছোঁ আৰু কোনো অকণ সমাজৰ লগতে জড়িত হৈ। সেয়েহে আজি এই এখন সমাজ পাইছোঁহি আৰু বিদুৰ ভাইকো পালোঁ হঠাৎ। তেওঁলোককো মই বহুত আশীৰ্বাদ দিছোঁ, ভাল ভাল আশীৰ্বাদ দিছোঁ, কৈছোঁ তেওঁলোকে যেন এয়াই মোৰ। হয়, বহুত ভাল লাগিছে। আৰু আপোনাক যিহেতু খুব মৰম দিছে সকলোৱে বিদুৰ ভাইৰ জৰিয়তে, আৰু বিদুৰ ভাই টিমটোৰ বিষয়ে কি ক'ব? বিদুৰ ভাই বিষয়ে কি কয়? হঠাৎ বিদুৰ ভাই আৰু তেওঁলোকৰ কৰ্মবিলাক যিবিলাক সমাজৰ ৰীতি নীতি, তেওঁলোকৰ একতাবিলাক বহুত ভাল দিছোঁ। একতা নহ'লে কাম কৰিব নোৱাৰে। একতা হোৱাৰ কাৰণে এজনী উই পৰাই একটা দৌৰ পাতিব পাৰে। গতিকে আমাৰ বিদুৰ ভাই একতা হোৱাৰ কাৰণে আজি অসমত আজি এই দুমাহ হৈছে, সেই দুমাহত তেওঁলোক কিমানখিনি কৃতকাৰ্য হৈছে, কিমানখিনি উন্নতি কৰিছে তেওঁলোকে নিজে অনুভৱ কৰিলোঁ আৰু ময়ো অনুভৱ কৰিছোঁ যে ভাল হৈছে। সিমানেই। বৰমালৈ বহুত শুভকামনা থাকিল আৰু আগুৱাই যাওক। আমি বহুতো আশা কৰিছোঁ আৰু নতুন নতুন অভিজ্ঞতাৰে বৰমা আৰু আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আৰু বৰমাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আৰু এতিয়া বৰমাই আমাক কি শুনাব? মই বিয়ানাম এষাৰো গাবলৈ আগবাঢ়িছোঁ। মানুহৰ বিয়া ৰাতি বহাগতে আছিল। পানী তুলিবলৈ যোৱা আশা নাম এতিয়া দলে বলে ওলাইছে, দবকি ওলাইছে। হেৰি পানী তুলিবলৈ কাষত কৰিছে। ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মূলৈ কাষতে কলচী লৈ। ৰাম কৃষ্ণ ওলাল জাকি
জাকি মাৰি কৃষ্ণই ওলাল জাকি মাৰি ৰাম কৃষ্ণই আমাৰে কখলা কৃষ্ণই আমাৰে কখলা হৰি মূৰৈ অযোধ্যা নগৰৰ পৰা হৰি মূৰৈ অযোধ্যা নগৰৰ পৰা ও গছৰ কোমল কুহি ভাত পৰীক্ষা ভাত পৰীক্ষা দেউতাই পোহা মইনাজনী আনে লয়া যায় এটি কলি দুটি পাত তোমালোকৰ জীৱনত আমি দিছোঁ আশীৰ্বাদ। সঁচাকৈ এইটো বয়সতো যে ইমান সুন্দৰকৈ নিজৰ প্ৰতিভা পৰিৱেশন কৰিব পাৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। বৰ্মালৈ বহুত ধন্যবাদ থাকিল আপোনাৰ প্ৰতিভাৰ জৰিয়তে, আৰু বহু দূৰ আগুৱাই যাওক, আমাৰ শুভকামনা সদায় আছে। আৰু ৰাইজে যিহেতু আপোনাক বহু মৰম দিছে বিদুৰ ভাইৰ জৰিয়তে, আপুনি বহু আগবাঢ়ি যাওক নিজৰ দক্ষতাৰে, আৰু আগবাঢ়ি যাওক, আমাৰ শুভকামনা সদায় আছে। আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ। ধন্যবাদ।